আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিলোঁ দেই। এইফালে চাওকচোন, মই আহি গ'লোঁ আমাৰ স্কুল মৰঙী দিননাথ উচ্চ মাধ্যমিক বিদ্যালয়। বহুত দিনৰ মূৰত আহিলোঁ দেই স্কুললৈ। স্কুলত আকৌ গ্ৰীষ্মকালীনৰ উপলক্ষে সত্ৰীয়া নৃত্য শিকাই আছে 10 দিনীয়া। মই এনেই অহা নাছিলোঁ, মোৰ ভাগিন আছে, সেইকাৰণে চাবলৈ আহিলোঁ। আজি আকৌ এটা নতুন অভিজ্ঞতা ল'বলৈ আহিলোঁ আৰু মোৰ পাপাৰ সপোন পূৰাবলৈ আহিলোঁ। নাজানো কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ। জীৱনত আগুৱাই যাবলৈ ঘাত প্ৰতিঘাতৰ খুবেই দৰকাৰ, তেতিয়াহে সফল হোৱা সুখটো পোৱা যায়। এফালে ইহঁতৰ অখৰা দেখি মোৰো অলপ হাঁহি উঠিছিল, কিন্তু হাঁহিলেতো নহ'ব ন, হাঁহিলেতো কোনো ক্ষেত্ৰতে আমি আগুৱাই যাব নোৱাৰিম। দেখিবলৈ সহজ লাগিছে, সিহঁতে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে, কিন্তু বহুত টান হয়। মই নিজে পাই গৈছোঁ, মোৰে ভৰি বিষ। এইফালে আকৌ আমাৰ নামঘৰলৈ আহিলোঁ দেই, সন্ধিয়া কিবা মিটিং আছে গায়ন বায়ন শিকোৱাক লৈ।